নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে যাগৈ। মোৰো ভালেই। আজি ভাবিলোঁ অকণমান জালুককে বনাই খাওঁ, যিহেতু বহুত ঠাণ্ডা এইকেইদিন আৰু জালুক খালে গাবোৰ অলপ ভাল লাগে দিয়কচোন। ভাবিলোঁ এইকেইদিন মনটো মোৰ বহুতে ভাল লাগি থকা নাই, বহুত বেয়া বুলি ক'লেও বেয়া নহয়। পৰহিদিনা বহুত বেছি কান্দিলোঁ। কন্দাৰ কাৰণটো আপোনালোকক কৈ আছোঁ। মই যিহেতু ঘৰখনত ৰাতিপুৱাৰ পৰা গধূলিলৈকে কিমান কাম থাকে সকলোৱে চাগে জানে। এগৰাকী গৃহিণীয়ে ঘৰত ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি গধূলি হোৱালৈকে কিমানখিনি কাম থাকে সকলোৱে জানে। তাৰ মাজতে এনেকৈ অকণ ভিডিঅ' কৰি এটা ভিডিঅ' কণ্টেণ্ট বিচাৰিবলৈ কিমান দিগদাৰ হয়। তেনেকৈ মই একেলগে কেইবাটাও কণ্টেণ্ট বিচাৰি ভিডিঅ' একেলগে কেইবাটাও ভিডিঅ' কৰি থওঁ। তাৰপাছত সময় সুবিধা মিলাই তেনেকৈ এডিটিং কৰি মেলি থৈ দিওঁ আৰু সময় সুবিধা মিলাই। নেটৰো প্ৰব্লেম দিয়কচোন, পটককৈ এটা ভিডিঅ' আপলোড হওঁতে মোৰ কেতিয়াবা এদিন লাগে, কেতিয়াবা দুদিনেই লাগি যায় আৰু কেতিয়াবাহে সোনকালে হয়। তেনেকৈ ভিডিঅ' কেইবাটাও এডিট কৰি থৈ দিওঁ আৰু লগতে লাহে আৰু এটাকৈ দি থাকোঁ। ফেচবুকত আৰু ইউটিউবত তেনেকৈ দি থাকিবলগীয়া হয়। তেনেকৈ দি থাকোঁ। তেনেকৈ এডিট কৰি থৈ দিছিলোঁ। এডিট কৰাৰ পিছত ছেভ হোৱা নাছিলে 3টামান ভিডিঅ'। ছেভ কৰাৰ কাৰণে বহুত কষ্টত বনাইছিলোঁ। মোৰ ইমান বেয়া লাগিলে মনটো। তাৰপিছতে মনুক ক'লোঁ, মোৰ ভাগৰ লাগিছিলে। তাইক ক'লোঁ অকণমান মোবাইলটো কেলৈ ছেভ হোৱা নাই চাই দিয়াচোন বুলি ক'লোঁ। তাইক চাব দিলোঁ, তাই গোটেই ফাইলটো ডিলিট কৰি দিলে। মোৰ মনটো ইমানেই বেয়া লাগিছে, বহুত কান্দিলোঁ। মই কান্দি শুই থাকিলোঁ। সাতটা ভিডিঅ' মোৰ তাই গোটেই ফাইলটো ডিলিট কৰি দিলে, একোৱেই নাই, চব ডিলিট কৰি দিলে। গোটেই ফাইলটোৱে ডিলিট হৈ গ'ল, এটা ভিডিঅ' নাই। ইমান কান্দিলোঁ, মনটো বহুত বেছি বেয়া লাগি আছে। কেইবাদিনো ভিডিঅ' দিয়া নহ'লে আৰু বহুত কষ্টত বনাইছিলোঁ। গোটেইকেইটা লং ভিডিঅ' আছিলে, কণ্টেণ্টো নাই। তেনেকৈ ইমান কষ্টত কণ্টেণ্ট বিচাৰি বনাইছিলোঁ, তাই চব ডিলিট কৰি শেষ কৰি পেলালে। কি হয় কোৱা? আজি জালুক দি বনাইছোঁ দেই চিকেন। আজি ঠাণ্ডা দিনত আজি প্ৰথম আৰু জালুক দিয়া। ঠাণ্ডা দিনত সদায় জালুক দিয়া খাই থাকিম আৰু আপোনালোকেও খাই থাকিব। খাই জীৱনটো ন। ধুনীয়া আহিছে, খাবলৈ ভাল লাগিব। বাকি দিয়া।